এইটোতো মোক ডাকে এনে চুপচাপ বহি আছা যে, কিবা হৈছে নেকি? কিছু হোৱা নাই ৰে, ঠাণ্ডা লাগি আছে ৰে বহুত। ঠাণ্ডাৰ কাৰণে অলপো ভাল নালাগে জানা। হয় ৰে, ঠিকে কৈছা। ঠাণ্ডাৰ কথা বাদ দিলো, আজি আছে কালি নাই। মামাই যে নতুন এছপি দিছে, তাৰ কাৰণে মোৰ বহুত বেয়া লাগি আছে। উপায় নাই, যি কৰোণা অমিক্ৰণ আৰু বহুত কিবা কিবা আহি আছে, দিবা লগা বাধ্য। হয়, কিন্তু মোৰ এটা কথাতহে দুখ লাগি আছে। বহুত দিন হল বিয়া খোৱা নাছিলো জানা। ভাবছিলো এইবাৰ বিয়া কেইখান অলপ ভালকে খাম। খা, তোক কাই মানা কৰিছে দে। মানা কৰা নাই, বিয়া কেইখানত বা মানুহ ডাকাই না নাই সেইটা হ'ল ডাঙৰ কথা। বিয়া গিলাৰ কথা ভাবিলে বহুত বেয়া লাগে। ঘৰৰ ওচৰত বিয়া আছে, কিন্তু খাবা পাৰো না নাই সেইটাই মোৰ চিন্তা লাগি আছে ৰে। নাখোৱা চালা, জিন্দগীত কি তোৰ বিয়া খোৱা নাই নেকি? এই মানুহ লকডাউন দিবা খুজি আছে, মানুহ কি খাব কি নাখাব সেই চিন্তা। আৰু তোৰ চালা খালি বিয়া বিয়া কৰি থাকা না। নহয় ৰে, তই বেকাৰ খালি ৰাগ কৰি আছা। ৰাগ কৰা কথা আছে, তই তোলো বুজি নাপাবি। যি দিনকাল পৰছে, মানুহ কি খাব কি নাখাব সেই চিন্তাতে মানুহ পাগলা হৈ আছে। আৰু নাখোৱা চালা তোৰ খালি বিয়া বিয়া কৰি থাকা না। তই মোৰ কথাটা বুজি পোৱা নাই। বিয়া খোৱা ডাঙৰ কথা নহয়, সেই বিয়াত দুদিন যে ফূৰ্তি হয়, যি মজা লাগে। জানো জানো কব নালাগে তোলো, তোৰ খালি ফকটত খাৱা ধান্দা। অহ, মইতো ভুলিয়ে গৈছিলো। তইতো আৰু ফূৰ্তি তামচা কিছু বুজি নাপা। তোক লাগে খালি পইচা পইচা। কথাটা ভালে কৈছা তোলো, কিন্তু এটা কথা আছে। আজিকালি দিনত যদি তোৰ লগত পইচা নাথাকে, তোক কোনো মানুহে খাতিৰ নকৰব জানা। টাকা পইচা থাকিলেহে আজিকালি মানুহে তোক চিনি পাব। কথা কিন্তু তই বেয়া কোৱা নাই। আজিকালি মানুহে টাকা থাকিলেহে চিনি পায়। তুলু, তই বহুত বস্তু নাজানা। আজিকালি দিনত টাকাহে মেইন, টাকা। টাকা হলে গাঁও কি অসমৰ মানুহে তোক চিনি পাব। তই ঠিকে কৈছা টুক। আজিকালি মানুহে টাকা নহলে চিনি নাপায়। আৰু তই যে বাৰে বাৰে কৈ থাকা বিয়া খাম বিয়া খাম, তই এটা কথা জানা, গাঁৱত বিয়া লাগিলে প্ৰতি ঘৰ মানুহকে কিন্তু নাডেকায়। হয়তো তই ঠিকে কৈছা, গাঁৱৰ কিন্তু বহুত মানুহকে নাডেকায়, কিয় বা? এইবাৰ ঠিক কথা কৈছা, প্ৰতি ঘৰ মানুহকে কিয় নাডেকায় তই জানা? নাজানো ৰে, কিয় নাডেকায় ক না। ধৰি ল গাঁৱত এখন বিয়া আছে, বিয়া ঘৰ অলপ ধনী। তাৰপিছত? যিহেতু ধনী মানুহ, একমাহ আগৰ পৰা লিষ্ট কৰে। গাঁৱত 210 গিৰি মানুহ আছে, তাৰে মাজত কাক কাক ডেকালে ভাল হ'ব? গাঁৱৰ ধনী ধনী মানুহ চাই লিষ্ট বানায়, সেই লিষ্ট হিচাপে বিয়াত ডেকায়। বুজি পালো, ধনী মানুহ কাৰণে লিষ্ট কৰিছে। আৰু যে গাঁৱত কিছুমান গৰীব মানুহ থাকে, তাৰ কাৰণে কি লিষ্ট নাবানাই নেকি? বানাই, কিয় নবনাব? ওচৰে পচৰে যিকেইটা গৰীব দুখীয়া আছে, সেইকেইটাক নাডেকালেতো বেয়া কথা। হয়। চাৰবা নৰে, বহুত বেয়া কথা। সেইকাৰণে সেইকেইটাক ডাকায়, বুজি পাইছে এইবাৰ? পালো কিন্তু বুজি, কিন্তু গৰীব মানুহ কিয় ডাকাবা টান পায়? ইয়াতে আৰু এটা কথা আছে। কি কথা? ধনী মানুহৰ বিয়া, ধনী ধনী মানুহ আহিব, পুৰা কট মাৰি আহিব ধনী ধনী মানুহগিলা। আহিব, তাতে কি হ'ল? টানাৰ আছে, টানি আহিব। এইটাইতো কথা, বিয়া ঘৰৰ মানুহ পুৰা কট মাৰি থাকিব, আপিগিলা লেহেংগা পিন্ধিব, বম ডাঙৰ পেণ্ডেল বনাব, DSLR ভিডিঅ' কেমেৰা আৰু কিমান কি থাকব। তাতে যদি গৰীব মানুহগিলা কট নিপিন্ধা কৰি যায়, দেখাত বেয়া লাগব না। ইমান টকা খৰচ কৰি পেণ্ডেল বনাইছে, গোৱালপাৰাৰ পৰা পাকানি আনছে, কেটাৰিং পাৰ্টি আৰু যে কিমান কি আনছে। ধনী মানুহটো কোঠাই বেলেগ, টানার টাকা আছে, টানি আনছে। হয়, ঠিকে কৈছা, ধনী মানুহ টাকা আছে, ফুচকাৰ দোকান দিব, কফি আনব আৰু কিমান কি। এই গৰীব মানুহগিলা যদি কট নিপিন্ধা কৰি ফুচকাৰ দোকানত যদি যাই ভিৰ কৰে,
বেয়া লাগব না বিয়া ঘৰৰ মানে চাৰিওফালে মানে কট চুট মাৰা ধনী ধনী মানুহ আহি আছে মান সন্মানৰ কথা আছে না অ হয় নেকি মই আজিহে বুজিলো অ মানে হয় চাৰিওফালে কেমেৰা চলি আছে বিয়া ঘৰৰ মানুহ ঘূৰা ঘূৰি কৰি আছে কাই খাল কাই খা নাই চাৰিওফালে দেখা দেখি কৰি আছে আৰু গাঁৱৰ দুইগিৰি যে গৰীব মানুহ আহি বহি আছে ভাত খাইছে নে নাই খবৰে নাই ঠিকে কৈছা আজিকালি ধনী ধনী মানুহৰ ধনী ধনী কথা সেইকাৰণে তোক মই প্ৰথমতে কৈছিলো আজিকালি দিনত টাকাই মেইন টাকা আৰু তই কি কৈছিলি বিয়াত ফূৰ্তি লাগে ফূৰ্তি ফূৰ্তি কৰিব লগা হলেও আজিকালি দিনত লাগে টাকা টাকা মোৰ কথাখিনি তই বুজি পাইছা না আৰু কিবা বুজাত বাকী আছে ক নাই নাই যি বুজাত বুজিলো তই ঠিকে কৈছা আজিকালি দিনত টাকা নহলে কায়ো চিনি নাপায় তো কি কম তুলু ইলা সময় মোৰ পাৰ হৈ আহিছে ইলা মই ভুক্তভোগী টাকা নাথাকিলে বন্ধু বান্ধৱী কায়ো চিনি নাপায় একদম ঠিক কথা কৈছা ঠিক কৈছা মানে তোৰ লগত টাকা আছে তোৰ বন্ধু বান্ধৱীও বহুত আছে টাকা নাই বন্ধুও নাই সেইকাৰণে কৈছো মই আজিকালি দিনত টাকাহে মেইন টাকা